আমি অহাৰ 2 days আগত এইখন হোটেলত বোলে কোনোবা ছুইচাইড কৰি ঢুকাইছে। তাকো আমাৰ ফ্ল'ৰৰ ওপৰৰ ফ্ল'ৰৰ আমাৰ ফ্ল'ৰৰ ওপৰৰ ফ্ল'ৰ ছুইচাইড কৰি ঢুকাইছে। আমি ষ্ট্ৰেঞ্জ নইজ পায়ে থাকোঁ হোটেলখনত ৰাতি। এতিয়া ইমান এটা ডাঙৰ হোটেল 3-4টা ফ্ল'ৰ, গোটেই ৰুমবোৰ খোলা, তালাও লগোৱা নাই ইয়াতে। হঠাৎ কৰোণা হ'ল, মালিকো ক'ত গ'ল নাই, ল'ৰাটো আহে, ল'ৰাটো আমাৰ লগত কিন্তু বিহু চিহু নাচি থাকে, গান চান আমি লগাই থাকোঁ। কিন্তু হোটেলৰ গোটেই ৰুম চুমবোৰ মানে তালা চালা মাৰা নাথাকে। আমাৰ কেনেকুৱা আছিল, আমাৰ এক্সেছ চব ৰুমতে আছে। আমি যোনটো ৰুম লৈছিলোঁ হোটেলত চেক ইন কৰোঁতে, আমি যে সেইটো ৰুমতে থাকিম সেনেকুৱা নহয়। কেতিয়াবা মন গ'লে 4জনে 4টা ৰুমত শুই থাকোঁ, বেলেগ বেলেগ। কেতিয়াবা মন গ'লে 2জন ওপৰৰ ফ্ল'ৰত যায়, 2জন তলৰ ফ্ল'ৰত শুই থাকে। নিজৰ ইচ্ছাকে মানে থাকিছোঁ আমি হোটেলত। কিন্তু যেতিয়া এইটো শুনা পাইছিলা, আমি যেতিয়া তেনেকৈ আছিলোঁ তেতিয়াও কিন্তু আমি ষ্ট্ৰেঞ্জ কিবা এটা ফিল পাইছিলোঁ যে আমি অকলে নাই হোটেলখনত। আচ্ছা আচ্ছা, মানে এই কথাটো গম পোৱাৰ আগতেও, ছুইচাইড হোৱা কেছটো গম পোৱাৰ আগতেও তোমালোকে ষ্ট্ৰেঞ্জ কিছুমান পাই আছিলোঁ যে এনেকুৱা ফিল কিয় পাই আছোঁ, এনেকুৱাটো ফিল কেতিয়াও নাপাওঁ আজিলৈকে। বাৰু মই দেখা নাই তেনেকৈ, কিন্তু মই এই ফিলটো বহুত এটা বেলেগ টাইপৰ ফিল। ডিফাইন কৰিব পাৰিব মানে কেনেকুৱা টাইপৰ হয়? মানে লাইক চামথিং লাইক এচিৰ পৰা কিবা চাউণ্ড আহিব, মানে অলপমান বেলেগ ষ্টেজ নইজ এটা আহিব। ছাপ'জ আমাৰ লগতে এটা ল'ৰা আছিল হীৰকজ্যোতি চৌধুৰী বুলি, তাৰ আকৌ কি হ'ল, ৰাতি শুই থকাতে কোনোবা ভৰি তেনেকৈ টাচ কৰি গৈছে, মানে ৰাতি চিঞৰি উঠিছে পূৰা একদম। ভৰিত টাচ কৰি কোনোবা এনেকৈ টাচ কৰি গৈছে, নখ এনেকৈ। তেতিয়ালৈকে আমি কথাটো গম নাপাওঁ। মেকুৰী চেকুৰী এন্দুৰ চেন্দুৰ গৈছে চাগে, কৈছে অঁ ঠিক আছে হ'ব, এন্দুৰ চেন্দুৰে গৈছে চাগে। সিও মানি লৈছে এন্দুৰ চেন্দুৰে গৈছে চাগে। কোনে নামানিব, কোনে নামানিব। আমি যদি এটা ফ্ল'ৰত থাকোঁ, ছেকেণ্ড ফ্ল'ৰত, এনেকুৱা লাগে থাৰ্ড ফ্ল'ৰত কোনোবা খোজকাঢ়ি আছে। কিন্তু গোটেই হোটেল খালী আছিলে। হোটেল খালী আছিল, কিন্তু 2টা মেকুৰী আছিল না বুজি। মেকুৰী আছে। আমি ভাবোঁ মেকুৰী দুটাই চেৰখানি কৰি আছে। তো আমি তেনেকৈ আছিলোঁ। তাৰপিছত হঠাৎ এইটো কথা যেতিয়া গম পালোঁ ছুইচাইড কৰিছে, আমি চক খালোঁ। মানে যিবিলাক হৈ আছিলে তোমালোকৰ লগত, যিবিলাক ফিল পাই আছিলে, মানে সেইবিলাক ভেলিড হ'ব ধৰিলে নেকি, মানে পইণ্টটো? অবভিয়াছলি তেতিয়া আমাৰ মাথাত লকডাউন কৰোণা চলা নাই। আমি সেই নেক্সট 8 to 12 days আমি হোটেলখনত আছোঁ, গোটেইকেইটা একেলগে থাকোঁ। তেতিয়া আৰু আমি বেলেগ বেলেগকৈ নুশোঁ, গোটেইকেইটা পাৰিলে একেলগে থাকোঁ। আমাৰ যোনটো কৈছিলোঁ কপিল দাস বুলি, সি হনুমান চালিচা লগাই থাকে ৰাতি। সদায় এইটো এনেও ভগৱানক পূজা কৰি পেলাই ইয়াকতো নমালে ন ফ্লাইটৰ পৰা, ভূতকো খেদাব বিচাৰিছিল। হনুমান চালিচা পঢ়ি থাকে। তাৰপিছত আমি মৰ্ণিঙত আমি লাহে লাহে ডিচাইড কৰিলোঁ যে ৰুমটো চাব যাম। যোনটো ৰুমত তই ৰুমৰ নাম্বাৰটো কৈছিল নেকি? অঁ কৈছিলে, একদম টপ ফ্ল'ৰত, 4th ফ্ল'ৰ। 4th ফ্ল'ৰৰ এটা এনেকুৱা কৰিডৰ আছে, এক লাষ্টৰ লেফ্ট ছাইডৰ ৰুমটো, মানে ঠিক আমাৰ ৰুমৰ ওপৰৰ ৰুমটো। লেফ্ট ছাইডৰ ৰুমটো আমি একদম ওপৰত আছিলোঁ, একদম ওপৰৰ ফ্ল'ৰ তলত আছিলোঁ। আমাৰ মানে ঠিক ওপৰৰ ফ্ল'ৰত আমাৰ ওপৰৰ ৰুমটো। তাৰপিছত বিবেকে চাইছে ৰুমটোৰ আগত গৈছিল। আচ্ছা, বিবেক গৈছিল ৰুমত। মই ৰুমত যোৱা নাই একচুৱেলি। মানে চবতকৈ আচল আইৰনিটো হ'ল গোটেই হোটেলখনত চব ৰুমে খালী, মানে কোনো তালা চালা লগোৱা নাই, খালী সেইটো ৰুমত তালা লগোৱা আছে। আৰু পুলিচৰ এনেকুৱা কিবা এটা এনেকুৱা মাৰা আছে। আৰু পুলিচৰ চিল হ'ব। ইয়াৰ আগত এটা কথাও আছে, আমি যেতিয়া কথাখিনি গম পালোঁ, আমাৰ লগত যোন কাপল আছিল সিহঁতক মানে ভাবিলোঁ জনোৱাটো ভাল। তেতিয়া সেই তাৰ ল'ৰাজনক মাতি কথাখিনি ক'লোঁ। সি আকৌ আচৰিত, সি কৈ আছে যে মই কালি অলপ মানে এনেই ফোন কৰি পিনে গৈছোঁ, স্মকিং কৰিব গৈছিলোঁ। গৈ তাত মানে সেইটো ৰুম চাইছে খোলা, আৰু কোনোবা চাইছে তাত শুই আছে, কম্বল এনেকৈ উৰি ভৰি এখন দেখা পাইছে। মানে এক মিনিট ক্লিয়াৰ কৰি লওঁ, মানে তোমালোকৰ লগত এজন নিউলি মেৰিড কাপলো আছিলে, তাৰে হাজবেণ্ডটো গৈছিলে স্মক কৰিব, কাপোৰ শুকাবলৈ যাওঁতে সেই দৰ্জাখন নৰ্মেল তলা মাৰা থাকে, কিন্তু সেইদিনা খোলা দেখা পাইছে। কোনোবা এনেকৈ কম্বল লৈ এনেকৈ উৰি আছে, ব্লেংকেট লৈ উৰি আছে, ভৰি দুখন ওলাই আছে বিছনা চাইডৰ পৰা। সি ভাবিছে যে কোনোবা হোটেলৰ মানুহ আহি কৰি আছে চাগে। কৰোণাৰ সময় ভাই, হোটেলত কিমান মানুহ, মানে হোটেলৰ মালিকৰ ল'ৰা 2টা, তাৰপিছত কৰ্মচাৰী গোটেইকেইটা গুচি গৈছিল, বা এটা কেয়াৰটেকাৰ আছে। ভাবিছে কোনোবা ওপৰত আহি শুই আছে, চিল মাৰি আছে। সি তেনেকৈ টানি চানি গুচি আহিল। আমি যেতিয়া ক'লোঁ যে ওপৰত এনেকুৱা চিটুৱেশ্যন, আমি ওপৰত চাই আহিলোঁ, সেইটো ৰুমে তালা মাৰা, বাকী চব ৰুম খোলা। সি কৈছে তুমি কিয় বুদ্ধু বনা ৰহে हो क्या मुझे, कौन सा रूम लॉक है, सब रूम तो खाली है, मतलब খোলা আছে। চাব গৈছোঁ, কি খোলা আছে, কি ফাল্টু কথা কৈ আছে। মই দেখোন অলপ আগতে চাই আহিলোঁ লগ আছে। সি আমি মিলি জুলি এইবাৰ চাব গৈছোঁ ওপৰত, তাৰপিছত সি চাই পাগল হৈ গৈছে। সি চাই মানে এনেকুৱা তালা এটা লটকি আছে, তেনেকুৱা তালাৰ মাজেদি ফুটা থাকে ন,
সেই ফুটাদি ফাৰ্ষ্ট মই চাইছোঁ চাই চাওঁ গোটেই ঘৰ উল্টা পুল্টা টিভি তলত পৰি আছে ভাঙা আৰু ফেনটোৰ ওপৰৰ পৰা কিবা এটা ৰছী টাইপ লটকি আছে ৰছী টাইপ সেইটো চাই এনেকুৱা মানে জ্বৰ উঠি যোৱা টাইপ হৈছে ঘোচবাম্পছ দিয়ে গোটেইকেইটাৰ সিটো তাত মানে পাৰিলে বেউচে হৈ যায় সি ল'ৰা কাৰণ সি দিনত দৰ্জা কি হ'ল দি চাইছিল ন অঁ কাৰণ দিনত চাইছে দৰ্জা খোলা কোনোবা শুই আছে ৰাতি আকৌ আহি চাল যে এনেকুৱা অৱস্থা তাৰপিছত আমি আৰু মই সেইদিনাখনৰ পিছত আৰু ওপৰত নগ'লোৱে